আজি ঘৰৰ তিনিজন ওলাইছোঁ ৰাঘৱ চাবলৈ। ৰাঘৱ চিনেমাখননো কেনেকুৱা হৈছে কাহিনীটোৰ ওপৰত আপোনালোকক অকণমান জনাম। আহক দেৰি নকৰি আপোনালোকক ৰাঘৱ চিনেমাখন চালোঁ, বহুত ভাল লাগিলে চাই। এজন ড্ৰাইভাৰৰ কাহিনী, তেওঁ যতীন বৰাদেৱে লৈছে ড্ৰাইভাৰজন। আৰু তেওঁ মানে মাকেও ভাল নাপায় আৰু ভাইকেও ভাল নাপায়, আৰু তেওঁ দেউতাকজন একদম সৰুতেই ঢুকাই থাকিলে। তাৰপিছত মানে তেওঁ ড্ৰাইভাৰ কৰি যিকেইটা পইচা পায়, তেওঁ ভায়েকক ইঞ্জিনিয়াৰ পঢ়াইছে, লগতে মাকৰ কাৰণে খোৱা ঔষধ পাতি সকলোখিনি তেওঁ যোগাৰ দিয়ে। তেওঁ মানে মনত বহুত দুখ, কিয় বেয়া পায় মাকে কিয় বেয়া পায়, ভায়েকে কিয় বেয়া পায়, সেইবিলাক বহুত দুখ। তাৰপিছত গৈ ছোৱালী এজনী বিয়া পাতিলে। বিয়া পতাৰ পিছত মানুহগৰাকীও তেওঁ ঢুকাই থাকিলে। তেওঁৰ যে জীৱনটো ইমানেই দুখ, মাকেও দেখিব নোৱাৰে, ভায়েকেও দেখিব নোৱাৰে। কিয়নো দেখিব নোৱাৰে সেই কাৰণটো জানিবলৈ হ'লে আপোনালোক হললৈ যাব লাগিব, চিনেমাখন উপভোগ কৰিব লাগিব, তেতিয়াহে গম পাব। চিনেমাখনত একশ্যনো বহুতখিনি আছে, লগতে হাঁহিৰ চিনো আছে ভালেখিনি, দুখটোতো আছেই। আমি চিনেমাখন চাই ভালে পালোঁ আৰু।